বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে অসম চৰকাৰৰ অধীনত 1 লাখ চাকৰিৰ যি আমাৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ আছে বা বহুত চাকৰি ইতিমধ্যে হৈ গৈছে। বহুতো প্ৰাৰ্থীয়ে কিন্তু অনুতীৰ্ণ হৈ তেওঁলোকৰ মনবোৰ ডিপ্ৰেশ্যনত আছে। সেই প্ৰাৰ্থীসকলৰ বাবে এটা মই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভাৰত চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত যিসমূহ বিভাগত আটাইতকৈ বেছি নিযুক্তি হয় তাৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ বেছিকৈ চাকৰি ওলোৱা বিভাগেই হৈছে ইণ্ডিয়ান ৰেলৱে। হয় বন্ধুসকল, আমি পোৱা তথ্য অনুসৰি ইণ্ডিয়ান ৰেলৱেত আছে প্ৰায় 3 লাখকৈ পদ খালী আৰু এই 3 লাখ পদ 2024 চনৰ যি লোকসভা ইলেকশ্যন, এই লোকসভা ইলেকশ্যনৰ আগে সকলো ফিল আপ কৰা হ'ব বুলি আমি গম পাইছোঁ। আৰু এই মুহূৰ্তত আমি আপোনালোকক দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। আহি আছে প্ৰায় 1.5 লাখ পদৰ বিজ্ঞাপন ইণ্ডিয়ান ৰেলৱেত। প্ৰায় 1.52 লাখমান পদৰ বিজ্ঞাপন আহিব। আপোনালোকে খুব কম সময়ৰ ভিতৰতেই এই বিজ্ঞাপনসমূহ লাভ কৰিব। কিন্তু আপোনালোকে চাকৰি ওলাব পঢ়িম এই মনোভাৱেৰে যদি আপোনালোকে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে আকৌ আপোনালোকে উজুতি খাবলগীয়াও হ'ব পাৰে। এতিয়া আমি আলোচনা কৰিম কি পদ ওলাব পাৰে, কি যোগ্যতা লাগিব এই পদসমূহৰ বিপৰীতে, আৰু আপোনালোকে প্ৰস্তুতিসমূহ কেনেকৈ আগবঢ়াব, কি আপোনালোকে প্ৰশ্ন আহে বা কি আপোনালোকে টপিক চাব লাগিব, কি ছাবজেক্টৰ কিমান মাৰ্কছ আহে, আমি সকলো ডিটেইল আজি আলোচনা কৰিম। এই লোকসভা নিৰ্বাচনৰ আগতে যি ৰেলৱেত নিযুক্তি হ'ব এই সুযোগ কিন্তু আপোনালোকে এৰি নিদিব, কাৰণ বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। নৰ্থ ইষ্ট ৰেলৱেতে বহু হাজাৰ পদ খালী থাকিব। আপোনালোকে উত্তৰ পূব যিটো আমাৰ ৰেলৱে আছে তাতো আপোনালোকে চাকৰি পাব পাৰিব। বিশেষকৈ TTE বা টিকেট কালেক্টৰ, ALP বা টেকনিকেল পোষ্ট আৰু RPF কনষ্টেবল, SI এনেকুৱা ধৰণৰ পোষ্টে থাকিব। আমি এতিয়া আলোচনা কৰিম সম্ভাৱ্য কিমান পোষ্ট ওলাব পাৰে প্ৰতিটো কেটেগৰীত। যিহেতু কিমান পদ খালী আছে আমি গম পাইছোঁ, আমি তথ্য লাভ কৰিছোঁ, গতিকে আপোনালোকক সকলো ডিটেইল আলোচনা কৰিম। দেখিছে 1.52 লাখ পদ খালী আছে। TTE পোষ্ট পদৰ সংখ্যা হৈছে 7,784, অৰ্থাৎ খালী পদৰ সংখ্যা প্ৰায় 7,784টা আছে। গতিকে টিকেট কালেক্টৰ, TTE মানে আমি সাধাৰণতে টিকেট কালেক্টৰ বুলিয়ে জানো। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ আপোনালোক হ'লেই হ'ব, 12 পাছ লাগিব। আৰু বয়স আমি সাধাৰণতে যিখিনি জেনেৰেল কেটেগৰী বয়স সেই বয়সটোকে উল্লেখ কৰিছোঁ। বাকী ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আপোনালোকে জানে OBCৰ ক্ষেত্ৰত কিমান 3 বছৰ, SC ST PH সকলো কেণ্ডিডেটছৰ বাবে বেলেগ ক্ৰাইটেৰিয়া হয়, সেইখিনি আপোনালোকে চাই ল'ব বয়স। আমি জেনেৰেলটোকে ধৰি লৈছোঁ, URৰ 18 পৰা 30 বছৰ লাগে। চেলাৰী আপোনালোকে 35,000 প্লাছ পাব, আৰু এক্সট্ৰাটো আপোনালোকক ক'বই নালাগে টিকেট কালেক্টৰৰ কিমান পইচা। আৰু কি চাব, GK চাব, ৰিজনিং চাব, মেথছ চাব, ছায়েন্স চাব, আৰু টেকনিকেল কিছু প্ৰশ্ন আহে, সেইবিলাক ছায়েন্স ৰিলেটেডেই হয়। আৰু 90 মিনিট সময়ত 120টা প্ৰশ্ন আহিব। আপোনালোকে 90 মিনিটতে 120টা প্ৰশ্ন কমপ্লিট কৰিব লাগিব। দ্বিতীয়তে পষ্ট ওলাব ALP বা এছিষ্টেণ্ট লোকো পাইলট, আৰু এইবিলাক হৈছে টেকনিকেল পষ্ট। বহুতে কৈ থাকে যে কেনেকুৱা ধৰণৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে, ITI সকলৰ বাবে কিবা পষ্ট ওলায় নেকি? বন্ধুসকল, যিসকলে ITI ডিপ্ল'মা কৰি থৈছে তেওঁলোকৰ বাবে এইটো হৈছে এটা বৃহৎ সুযোগ। আকৌ কৈছোঁ, যিসকলৰ আপোনালোকৰ ক্লাছ 10 পাছ, আপোনালোকে 10ম শ্ৰেণী উত্তীৰ্ণ, প্লাছ আপোনালোকৰ ITI ডিপ্ল'মা হাতত আছে, আপোনালোকৰ বাবে আহি আছে এটা বৃহৎ সুযোগ। সেইটো হৈছে ৰেলৱেৰ এছিষ্টেণ্ট লোকো পাইলট বা যিকোনো টেকনিকেল পষ্ট ওলাব। ইয়াতে কিন্তু আটাইতকৈ বেছি খালী পদ আছে। যিসকল আপোনালোকে ক্লাছ 10 পাছ, যিসকল আপোনালোকৰ ITI ডিপ্ল'মা আছে, গতিকে আপোনালোকে কোনো টেনশ্যন নল'ব, ভালকৈ পঢ়ক। এতিয়াৰ পৰা 18 পৰা 30 বছৰ বয়সলৈকে আপোনালোক সকলোৱে ইলিজিবল হ'ব। যোগ্যতা 10+ ITI ডিপ্ল'মা, আৰু কিছুমান PCM ছায়েন্স বা BTech অৰ্থাৎ ইঞ্জিনিয়াৰিং কৰা প্ৰাৰ্থীসকলৰ বাবেও কিছুমান পষ্ট থাকে। গতিকে সকলোৰে বাবে সুযোগ আহি আছে। তৃতীয়তে এটা উল্লেখযোগ্য পদ হৈছে RPF কনষ্টেবল আৰু SI। কনষ্টেবল আৰু SIটো প্ৰায় 10,000 পৰা 20,000 পদ থাকিব, আৰু কনষ্টেবলৰ ক্ষেত্ৰত বয়সৰ সীমা 18 পৰা 25 বছৰ, আৰু SIৰ ক্ষেত্ৰত বয়সৰ সীমা 20 পৰা 25 বছৰ হ'ব। বাকী আপোনালোকে যিখিনি টপিক সেইখিনি GK, ৰিজনিং, মেথছ, ছায়েন্স, টেকনিকেল ক্ষেত্ৰৰ কিছুমান প্ৰশ্ন একেই আহিব, আৰু 90 মিনিটৰ ভিতৰত আপোনালোকে 120টা প্ৰশ্ন কৰিব লাগিব। গতিকে আপোনালোকে গম পালে যে ক্লাছ 10 পাছ বহু পোষ্ট ওলাবলৈ গৈ আছে, আৰু 12 পাছো যথেষ্ট পোষ্ট আছে। গতিকে লাখত প্ৰায় ভেকেঞ্চি আহিব প্ৰথম অৱস্থাত।
প্ৰায় 50% মানৰ ভেকেঞ্চি ওলোৱাৰ সম্ভাৱনা অধিক। পৰৱৰ্তী পৰ্যায়ত বাকী থকা খালী ৰৈ যোৱা 50% অৰ্থাৎ প্ৰায় 3 লাখৰ ওচৰা-ওচৰি হ'ব। প্ৰায় মিছন মোডত আছে ইণ্ডিয়ান ৰেলৱে ৰিক্ৰুইটমেণ্ট বিভাগ। গতিকে আপোনালোকে এতিয়াৰ পৰা ভালকৈ প্ৰিপেৰেশ্যন কৰক। নৰ্থ ইষ্ট ৰেলৱে ফ্ৰণ্টিয়াৰতো যথেষ্ট খালী পদ আছে। প্ৰায় 10,000 20,000 খালী পদ ওলাই যাব পাৰে, সেইটো আমি গম পাম। প্ৰথম অৱস্থাত নহ'লেও শেষলৈকে আপোনালোকে 10,000 20,000 পাই যাব পদ। গতিকে আপোনালোকে ঘৰৰ ওচৰতো নিযুক্তি লাভ কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বুলি আপোনালোকে ইয়াক খালি ইগন'ৰ কৰি নাথাকিব। যথেষ্ট দৰমহা বেছি। ষ্টেটতকৈ আমাৰ যিখিনি ৰাজ্যিক চৰকাৰৰ চাকৰি আছে তাৰ তুলনাত কিন্তু কেন্দ্ৰীয় চৰকাৰৰ দৰমহা যথেষ্ট বেছি। গতিকে এইটো আপোনালোকৰ বাবে সুবৰ্ণ সুযোগ। কেইমাহমান আপোনালোকে ৰ'ব লাগিব, কিন্তু বিজ্ঞাপন আহিবই। যিহেতু আমি খালী পদৰ সংখ্যাটো গম পাওঁ, সেইবাবে এটা বৃহৎ বিজ্ঞাপন অহাৰ সম্ভাৱনাই অধিক। গতিকে এতিয়াৰ পৰা ভালকৈ প্ৰিপেৰেশ্যন কৰক। আমি সদায় আপোনালোকৰ লগত আছোঁ। বিভিন্ন জব আপডেট আৰু একাডেমিক্স কেৰিয়াৰ আপোনালোকৰ মাজলৈ আগতীয়াকৈ লৈ আনিবৰ বাবে আমি সদায় সাজু আছোঁ। গতিকে বন্ধুবৰ্গৰ লগত এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ শ্বেয়াৰ কৰি দিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, আমাৰ লগত সংযুক্ত হৈ থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।